Good morning guys, welcome back to my YouTube channel. So দেউতা এতিয়া উঠি আছে গছৰ ওপৰত, তো আপোনাক দেখাম বাৰু। তো এয়া চাওক, এতিয়া দেউতা গছৰ ওপৰত উঠি আছে। তো আমাৰ মানে খৰি গছকেইডাল যিডাল আনিছিল আৰু খেতিৰ পৰা, সেইকেইডাল বাটতে আছিল। তো বাটৰ পৰা এনেকৈ এতিয়া গছৰ ওচৰত থিয় কৰাই এনেকৈ বাঁহ বান্ধি দিছে আৰু ওপৰত, যাতে হেপিনেলৈ পৰি নাযায়। আৰু এইপিনে আছে খৰি গছ, বাকী এইকেইটাতো দিব লাগিব। বাকীডাল বান্ধি মেলি চবে সহায় কৰি আছে, খুৰাহঁতো আছে লগতে নামি আহিছে আৰু এতিয়া গছৰ ওপৰত। আজি দিৱালীৰ কি তৈয়াৰী কৰোঁ আৰু ঘৰত, তো আপোনালোকক সেয়া অলপ দেখাম। তো আৰু আজি অলপ নতুন বস্তু দেখাম আৰু আপোনালোকক, তো ভিডিঅ'টো চাই যাব শেষলৈ। চ' গাইছ, আজি বহুত কেইদিনৰ মূৰত আৰু মোৰ চাইকেলখন ওলালোঁ। মানে বহুত কেইদিন মানে হ'লে, এবছৰমানে হ'বহি মই চাইকেলখন চলোৱাই নাই। তো আজি ওলালোঁ, চাইকেলখন বহুত লেতেৰা লাগি আছিল, ধূলি বাকলি অলপমান মানে চাফ কৰি দিলোঁ আৰু। তো এইপিনে মোৰ বাস্কেটটো ভাঙি থাকিলে, এইটো চাওক ফুটা ওলাই গ'ল এইপিনে, আৰু ইয়াতে কিবা কিবি পৰি আছিলে, তো অলপ চাফা কৰি দিলোঁ। আৰু এইপিনে চাইকেলৰ চকাত একদম পামেই নাই, চেপেটা হৈছে দুইটা চকা। তো এতিয়া মানে ভাবিছোঁ অলপমান চলাওঁ আৰু চাইকেলখন, বহুত দিন হ'ল চলোৱা নাই, মই অলপ পাম দি লওঁ ধুনীয়াকৈ। চ' গাইছ, আজি বহুত কেইদিনৰ মূৰত চাইকেল চলাইছোঁ, আৰু এইমাত্ৰ লাৰু একদম আগতে পৰিছিল, তাক চেপিয়াই দিলোঁ হয় মই। তো মই খোপা বান্ধি আছিলোঁ আৰু চাইকেলৰ একদম ঠেকেনাত চুলি খোপাই খুলি গ'লগৈ। আমাৰ লাৰু এতিয়া মোৰ লগে লগে দৌৰি আছে। এতিয়া গা ধুই কৰি উঠিলোঁ মই ধুনীয়াকৈ। তো এতিয়া অলপ কাম আছে, আৰু মই এজেগাত যাম বুলি ভাবিছিলোঁ মানে আজি। তো মই ঘৰত কাম বন কৰি থাকোঁতে দেৰিয়ে হ'ল, আৰু সেয়াত শেষেই হ'ল আৰু মই তো যাবই নাপালোঁ, আৰু আপোনালোককো দেখাব নাপালোঁ আৰু। তো আজি মানে মুৰ্গীৰ যুঁজ আছিল আৰু। তো আমাৰ ঘৰৰ পৰা খুৰাহঁতে মুৰ্গী কিনিছিলে যে, তো সেয়াৰ যুঁজ আছিল। জিকাবোৰক মানে যোনে জিকে তাক মানে প্ৰাইজত চাইকেল এখন দিয়ে আৰু। তো আজি সেয়া যুঁজ আছিল, আৰু মই সেয়াত চাবই যাব নাপালোঁ। তো কি হ'ল, কিন্তু আমাৰ যিটো মুৰ্গী আমাৰ ঘৰৰ পৰা কিনি লৈ গৈছিলে, সেইটো হাৰিলে, সেইটো জিকিব নাপালে। তো অলপ বেয়া লাগিছে শুনি কথাটো। তো মই যাব নাপালোঁ যিহেতু। তো মানে ঘৰত কাম বন কৰি থাকোঁতে গ'ল, আৰু মাহঁত নাছিল ঘৰত। তো এতিয়া মা আৰু দেউতাই আকৌ মৰিগাঁৱত গৈছে, অলপ বজাৰ আছে তাত বজাৰ কৰিবলৈ। আৰু এতিয়া মোৰ দিৱালীৰ কাৰণে আৰু অলপ কাম আছে, তো আপোনালোকক দেখাম মই কি কৰিম। এতিয়া মই প্ৰথম যাম ছাগলীকেইটাৰ ওচৰত, আৰু তো ছাগলীকেইটা মই এৰি দি থৈ আহোঁ অলপ, আপোনালোকক দেখাম ব'লক ক'ত যাম এতিয়া। চ' এতিয়া মই যাম তাত, এজনী আমাৰ ছাগলী, তাইক এৰি দিওঁগৈ, অলপ ঘাঁহ খাওঁগৈ। তো এতিয়া একদম নদীখনত পানী শুকাই গ'ল, চাওক কিমান শুকাই গ'ল। আমি এতিয়া তাত খোজকাঢ়িবও পাৰিম ধুনীয়াকৈ। তো ইয়াতে গোটেইটো তলত বালিয়ে আছে। তো বহুতে বিশ্বাস নকৰিব চাগে, কিন্তু আমাৰ যেতিয়া ঘৰত মিস্ত্ৰীৰ কাম কৰা হয় বা কিবা কিবি কৰা হয়, তো আমি ঘৰৰ কাম কৰোঁতেও আমি বালি কিনা নাছিলোঁ। তো আমি বালি ইয়াৰ পৰা উঠাইছিলোঁ, নদীৰ পৰা, তলৰ পৰা। তো এয়া বালি বহুত কামত দিছে। তো আমি বালি কিনিবই নালাগে, বালিখিনি আমি ফ্ৰীতে পাম, আৰু এই নদীৰ পৰা পাওঁ আমি। তো তাৰ পৰা লওঁ, বাকী শিলগুটি গিটি আৰু চিমেণ্ট এইবিলাক কিনিব লাগে, ৰদ কিবা কিবি এইবিলাক কিনিব লাগে আৰু, কিন্তু আমি বালিখিনি নিকিনো, বালিখিনি ইয়াৰ পৰা লওঁ। তো এতিয়া মই যাম তলত, আৰু এজনী যাই আছে পিটকুটি, আৰু এইও যাব মোৰ লগত। আহি যা, পিছে পিছে। এইটো তললৈ নামি যোৱা ৰাস্তা আৰু। তো আমাৰ লাৰুলৈ ইহঁতে ভয় কৰে অলপ অলপ। আগতে খেদিছিলোঁ আৰু ইহঁতক, এতিয়া নেখেদা হ'ল। তেওঁ মানে সিহঁতৰ ভয় লাগে আৰু। তো চাওক নদীৰ তল এইখিনি। মই এইখিনি আৰু এবাৰ দেখাইছিলোঁ, আৰু এটা ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। তেতিয়া বাৰু অলপ অলপ পানী আছিলে, এতিয়া একদম শুকাই গ'ল চাওক। আৰু এইপিনৰ পৰা দলং, আৰু এইখিনি কি ধুনীয়া দেখা যায় ভিউটো চাওক। আৰু এইপিনে আমাৰ এইটো চাইডেহে বেছি গছ নাই, কিন্তু এইটো পাৰে গোটেই তাৰ পৰা সেই দলঙৰ ওচৰ সেইখিনি মানৰ পৰা একদম গছে গছ চাওক। এইপিনে গছ 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 গছ, সেইখিনিৰ মাজতে অলপ খালী, আকৌ সেইপিনৰ পৰা সেইখিনিলৈ গছ গছে আছে আৰু। তো মোৰ এইখিনি বহুত ভাল লাগে, এনেকৈ গছ থাকিলে ভাল লাগে অলপ।
তো গাইজ আপোনালোকে মোৰ আগৰ ব্লগটোত চাইছিলে মই শিৱলিংগ এটা বনাই থৈ গৈছিলোঁ এনেকৈ নদীত যেতিয়া পানী অলপ অলপ থাকোঁতে আৰু মাছ ধৰা দিনা। তো এতিয়া শিৱলিংগটো চাওক কেনেকুৱা হৈ গ'লগৈ। তো এনেকুৱা হৈ গ'লগৈ। এতিয়া লাৰু তাতে উঠিছে আকৌ চাওক কি অত্যাচাৰ কৰি থাকে। চ' এতিয়া মই দিৱালীৰ অলপ কাম কৰিব লৈছোঁ। তো এইকেইটা চাকি যোৱা বছৰেৰে জ্বলোৱা আৰু আমি তো যোৱা বছৰ জ্বলোৱা আমি জ্বলাই কৰি লৈ ধুনীয়াকৈ এনেকৈ পলিথিনত বান্ধি থৈ দিছিলোঁ। তো এইকেইটা চাকি এবাৰো কামত দিব, মই এইকেইটা এবাৰো জ্বলাম। তো এনেকুৱাতো নহয় যে জ্বলাব নোৱাৰি, চাকিয়ে আৰু জ্বলাব পাৰি। তো মই চাকি জ্বলাম যিহেতু নতুনকৈও আনিছোঁ আৰু দেউতাক আনিব দিছোঁ। তো মৰিগাঁৱত গৈছিলেতো এইমাত্ৰ আহি পাইছে। তো আৰু চাকি লৈ আহিছে 30টামান মই আনিব দিছোঁ নতুন চাকি। তো এইকেইটা পুৰণা চাকি যোৱাবাৰৰ, তো এইকেইটাও জ্বলাম এবাৰ। তো এনেকৈ মিলাই পেলাই বেছি চাকি হ'ব আৰু। তো আমি মাটি চাকিয়ে জ্বলাম, এনেকৈ লাইটবিলাক নলগাওঁ আৰু। কাৰণ যেতিয়া ভগৱান শ্ৰীৰাম ঘৰলৈ আহিছিল তেতিয়া মাটি চাকিয়ে জ্বলোৱা হৈছিল দিৱালীত আৰু। তো তেতিয়া সেইটো জনমততো ক'তো লাইটৰ ব্যৱস্থা নাছিলে, মাটি চাকিয়ে আছিল। তো মাটি চাকিয়ে জ্বলাম আৰু। এতিয়া মই চাকি আনিব দিছিলোঁ নতুন, তো এয়া চাকি লৈ আহিছে চাওক নতুন। ইয়াতে কমচে কম 30টামান আছে। আৰু ইয়াতে বিস্কুট কিবা কিবি লৈ আহিছে, তো মিঠাই লৈ আহিছে আৰু এইটো ডাঙৰকৈ হৰলিক্স লৈ আহিছে আৰু সেইটো হৰলিক্স মই খালোঁ বেছিকৈ। চ' এতিয়া এইটো এবাৰ ডাঙৰকৈ লৈ আহিছে আৰু এইটো চাগে মই খাই সোনকালে শেষ দিম। আৰু ইয়াতে সূতা আছে কাপোৰ। চুপ থাকচোন, মই ভিডিঅ' কৰি আছোঁ। আৰু এইকেইজনী বৰ পেলপেটা থাকে মই ভিডিঅ' কৰিলে। আৰু এইকেইটা ইয়াতে আৰু বাকী বজাৰ আছে। ফেঞ্চিক ডে ষ্টাইল তো এতিয়া মই এইখিনি ধুলোঁ ধুনীয়াকৈ আৰু ধুই থৈ দিলোঁ পলিথিনত। এইটো মোৰ হাতটো চকচকা এই হেৰ এনেকৈ নিদিবি চাহত। তো এতিয়া মই এইখিনি ধুলোঁ, তো ধুই এনেকৈ পলিথিনত সোমাই থৈ দিছোঁ আৰু ই ধুইছে মোৰ লগতে। সি ধুনীয়াকৈ চাফা কৰি দিছে আৰু ধুই। আৰু চাকি ধোৱা পানী চাওক কি একদম ক'লা হৈ গৈছে। তো এতিয়া এইখিনি পানী মই দিম ফুল গছত দিম আৰু। এইপিনে এডাল ফুল গছ আছে এইখিনি মানতে আৰু সেইডালত দিম আৰু। চ' এতিয়া হ'ল আহি সন্ধিয়াই আৰু। তো মায়ে মানে মৰিগাঁৱত যাওঁতে কাপোৰ এযোৰ আনিছে। তো আজি এতিয়া মই দেখাম আপোনালোকক, তো কেনেকুৱা লাগিছে মোক জনাব আৰু কমেণ্টত। তো মই এতিয়া খুলি দেখাওঁ ৰ'ব। ইয়াতে আছে এতিয়া কাপোৰযোৰ। এইযোৰ কাপোৰযোৰ এনেকৈ পেকিং কৰা হৈ আছে। চয়যোৰে আৰু গ্ৰীণ কালাৰ অলপ, তো এনেকৈ কিবা গাঁঠি মাৰি থৈ দিছে। তো মই আপোনালোকক এতিয়া খুলি নেদেখাওঁ গোটেই এযোৰ। তো যোনদিনা মই চিলাই আনিম আৰু তো সেইযোৰ আপোনালোকক দেখাম ভালকৈ এইযোৰ আৰু কাপোৰযোৰ। মই এনেকৈ চাকি লৈ লৈছোঁ কেইটামান, আজি মানে কমকৈ জ্বলাম আৰু 6টামান লৈছোঁ। তো বাকী কাইলৈ জ্বলাম আৰু লাৰু এইখিনিতে শুই লৈছে আহি নামঘৰ বাৰাণ্ডাতে মোৰ লগতে আছে। আৰু মই এনেকৈ চাকি দি আজি জ্বলাই দিম আৰু অলপমান। আজি দেৱালী বুলি মানে মই বেছি চাকি জ্বলোৱা নাই আৰু। তো এইপিনে তুলসী তলত এটা দিছোঁ, বাকী এইপিনে 3টা এইপিনে 3টা এনেকৈ নামঘৰটোৰ ওচৰতে দিছোঁ। তো কাইলৈ মই গোটেই চাকিয়ে জ্বলাম। এইপিনে চাওক 3টা, আকৌ এইপিনে 3টা আৰু সেইপিনে এটা ধুনীয়াকৈ জ্বলি আছে। তো পোহৰ হৈ থাকিব আজি। গাইছ আজি হৈছে ঘৰত গাহৰি মাংস, এয়া গাহৰি। তো মোৰ বহুত খাব মন গৈ আছিল, তো আজি আনিলে আৰু খাম আৰু ধুনীয়াকৈ গাহৰি। চ' এইপিনে এতিয়া ভাত লৈ লৈছোঁ আৰু মায়েও খাব লৈছে।
তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। আপোনালোকে চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো। ধন্যবাদ।